हेलो गाइस মোৰ লালন পালন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এই ভিডিঅটো আপোনালোকলৈ আগবঢ়াইছো আৰু আপোনালোকে চাইব বুলি মই আশা ৰাখিলো। এতিয়া মই আজি ক'ব বিচাৰিছো যে পোৱালি যেতিয়া ডাঙৰ হৈ যায়, হাঁহৰ পোৱালি যেতিয়া আপোনাৰ 20 দিন 30 দিন ধুনীয়া এপোৱা সাইজৰ বা আধা কেজি ওয়েটৰ যেতিয়া হৈ যায়, তেতিয়া আপোনালোকে ভিটামিন যেটো সিহঁতৰ গাত এটা শক্তি আহে, সেই ভিটামিনটো আপোনালোকে খুৱাব লাগে নে নালাগে তাৰ ওপৰত মই আজি কম। আৰু এতিয়া দেখিছে ইহঁতি টিটি আছে, মই ইহঁতক চৰাই আনিছো। এয়া সব টিটি আছে, সিহঁতক এই জাষ্ট এতিয়া মই ইহঁতক চৰাই আনিছো। এয়া সব টিটি আছে, এইফালে ডাঙৰকেইটা আছে, এই টিটি আছে, সিহঁতক মানে এই জাষ্ট মই চৰাই আনিছো। গতিকে এতিয়া মই ইহঁতক ভিটামিনটো দিওঁ নে নিদিওঁ, গতিকে সেইটোৰ ওপৰত আজি ভিডিঅ'টো। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে, মই কি কৰোঁ আপোনালোকে চাই থাকক। দিব লাগে নে নালাগে মই কৈ আছো, চাই থাকক। কথাটো হ'ল, আগতে সৰু থাকোঁতে যদি আপুনি দিনটোত দুবাৰকৈ সিহঁতক ভিটামিন দিছিলে, এতিয়া সেই দুবাৰটো দিব নালাগে, সেই এবাৰটো দিলে সিহঁতৰ হৈ যাব। মানে সিহঁতি এতিয়া চৰি আহিছে, চৰি অহাৰ পিছত সিহঁতক এতিয়া ভিটামিনটো আপুনি এবাৰ দিনটোত এবাৰ, মানে ধৰক 12টামান ৰাতিপুৱাও দিব নালাগে, আবেলিও দিব নালাগে, 12টামান বজাত বা 1টামান বজাত সিহঁতি চৰি অহাৰ পিছত আপুনি ভিটামিনটো দি দিয়ক। দুটা ভিটামিন আছে, গতিকে দুটাৰ ভিতৰত এটা দিয়ক এদিন, আকৌ নেক্সট দিনা ইটো দিয়ক, তেনেকৈ কৰি সিহঁতক দি থাকে। চৰি অহাৰ পিছত ভিটামিনটো সিহঁতক দি দিয়ক। যে ভিটামিনটো দিবা, আপোনাৰ যদি দানা চানা থাকে দানা চানাও দিব পাৰে, সেইটো আপোনাৰ লগত কথা। গতিকে ভিটামিনটো আপুনি দি দিব পাৰে চৰি অহাৰ পিছত, যিহেতু ইহঁতৰ গাত মানে এইটো শক্তি অহায়, কোনো বহুত লম্বা মানে মস্ত হৈ যোৱা হাঁহৰ সেইটো ভিটামিন নহয়। মই আপোনালোকক ভিটামিনকেইটা দেখাই দিম ভালকৈ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ইউজ কৰা ভিটামিনকেইটা হ'ল এইটো ষ্ট্ৰেছ ভিট আৰু লেডেক্সিন, এই দুটা ইউজ কৰোঁ। আৰু এইটোতো আপোনাৰ জুপুকা লাগিলে এইটো খোৱা ঔষধ হয়, এইটোৰ নাম এনৰক্স, এইটো জুপুকা লাগিলে খোৱা হয়। গতিকে এইটো এতিয়া মই আজি এইটো দিম, এইটো দিয়া নাই, কালি এইটো দিছিলোঁ চৰি অহাৰ পিছত নিদি, আজি এইটো দিম। গতিকে আপোনালোকে চাই থাকক কিমান দিওঁ, কিমান পৰিমাণে দিওঁ। ইয়াত এতিয়া পানী লাগিব 5 লিটাৰ। ভিডিঅ'টো শেষলৈকে চাই থাকক। 5 লিটাৰ নহয় 3 লিটাৰ হ'ল, 3 লিটাৰত মই অলপ কম পৰিমাণ দিম। ইয়াত 5 ml দিব লাগে, এইটো 5 ml এতিয়া নিদি পেলাই মই 3 ml মান দিম 3 লিটাৰ পানীত। মই 3 ml মান দিছোঁ, এই সাফৰটোত জুখি 3 ml মান এতিয়া মই ধুনীয়াকৈ দি দিম। দি দিয়াৰ পিছত এইটো মিহলি হৈ নাযায়, গতিকে আপুনি ধুনীয়াকৈ মিহলি কৰি দিয়ক। হাতটো সোমোৱাই লাহে লাহে এনেকৈ লৰাই মিহলি কৰি দিয়ক, তাৰপিছত দি দিয়ক। আপুনি দানাৰ লগত দিব পাৰিলে দানাও দিব পাৰিব। ইয়াৰ পানীত নহয় আকৌ, এইটো এক্সট্ৰাকৈ থালি বা যিহওক বাচনত এইটো এক্সট্ৰাকৈ দি দিয়ক দানাৰ লগত। যদি সিহঁতৰ পেট ভৰা নাই, আপুনিতো গম পাবই টোটোলা ভৰিছে নাই সিহঁতৰ। সিহঁতি যিমান খাব পাৰিব সিমান সোনকালে সিহঁতি ডাঙৰ হ'ব। আৰু এটা কথা যে আপুনি চৰালে বুলি বা এৰি দিলে বুলি ভাত আৰু চাউল বেছি ইউজ নকৰিব। ভাত আৰু চাউল যদি বেছি, এই দুটাত মই হেৰি কৰি দিওঁ। ভাত আৰু চাউল যদি আপুনি বেছি ইউজ কৰে, তেতিয়াহ'লে আপোনাৰ কি হয়, সিহঁতি এতিয়া ৰ'দ হয় ন, এতিয়া তেল ফাটিব, মানে তেল ফাটি মৰা বুলি যে কয়, সেই বস্তুটো হ'ব আপোনাৰ। বেছি ভাত আৰু চাউল ইউজ নকৰিব, সিহঁতক চৰিব দিব প্ৰায়ভাগ, এতিয়া ভাল হয়। আৰু আপুনি ভুচি চুচি দিয়ক, মই এতিয়া ইয়াত ভুচি দিম। মইতো এতিয়া দানা ইউজ কৰি থকাই নাই, ভুচি দিম এতিয়া সিহঁতক। বেছি নিদিওঁ, সিহঁতি চৰি আহিছে এতিয়া, বেছি পৰিমাণে নিদিওঁ, অলপ অলপ। সিহঁতক এতিয়া অলপ অলপ দিলে হৈ যায়। আপুনি চাউল ভাত নোখোৱাব বুলি কোৱা নাই, আপুনি দিনটোত এবাৰ চাউল ভাত খুৱাব পাৰে, কিন্তু ডেইলি নহয়। ডেইলি খোৱালে সিহঁতক দিলোঁ, কিন্তু ইহঁতক এতিয়া কি হয়, ভুচিখিনি তিয়াই পেলাই দিব লাগে, মানে হেৰি কৰি দিব লাগে। এনেকৈ শুকানে সিহঁতি এতিয়া নাখায়, মানে সিহঁতি আগৰ দানা খোৱা অভ্যাসটো সিহঁতক গুচি গ'ল। সেইটো কাৰণে সিহঁতক এতিয়া তিয়াই দিলেহে সিহঁতি খাব পাৰে বস্তুটো। গতিকে শুকানে দিলে এনেকৈ নাখায়, গতিকে তিয়াই দিম এতিয়া সিহঁতক। হাঁহৰ লগত প্ৰতিপালন কৰিলে হাঁহে ধুনীয়া ফল দিয়ে। আপুনি যদি নিজে লাগি থাকিব পাৰে বিৰাট ভাল। আৰু যদি আপুনি লাগিব নোৱাৰে, তেতিয়াহ'লে আপুনি হাঁহৰ পোৱালি আনি ননাই ভাল। মানে
নিজে সদায় লাগিবই লাগিব, নিজে লাগিলেহে ভাল হ'ব। এতিয়া মই এইখিনি ইহঁতক গৈ দি দিওঁ। তহঁতৰ লাইন চোখা। তিয়াই দিলে সোনকালে খাই সিহঁতৰ চেজ হয়, নহ'লে সিহঁতৰ মানে সোনকালে খাই চেজ হৈ নাযায়। অলপ মাজলৈ দি দিওঁ, চবেই খাব পাৰে ধুনীয়াকৈ। উঠিছ কিয় হেই চা, এতিয়া ভিটামিনটো আনি খা। এতিয়া সিহঁতক দানা দিয়া হৈ গ'লে সিহঁতি চেঁচাই কৰিলে। মই কমাই দিছোঁ এতিয়া, কাৰণ কিয় সিহঁতি চৰি আহিছেহে, এনেই অলপ দি দিছোঁ। সিহঁতি খাওক, তাৰপিছত এতিয়া মই ভিটামিনটো আনি দি আছোঁ। চাই থাকক আপোনালোকৰ ভিডিঅ'টো। আহি গ'ল ভিটামিন, এতিয়া মই সিহঁতক দি আছোঁ। তহঁতৰ কাৰণে আনিছোঁ সিহঁতক দি দিলে, সিহঁতি খাই আছে। এতিয়া ডাঙৰখিনিক দিম ভিটামিনটো, সিহঁতি এতিয়া খাই আছে। খা। আৰু এটা কথা যে আপুনি হাঁহৰ গঁৰালটো যে ডেইলি চফা কৰিব, নহ'লে প্ৰব্লেম হ'ব। মই ইয়াত দেখিছে, মই একদম ধুনীয়া চফা পৰিপাতি কৰি ৰখা হৈছে। মানে সিহঁতি দানা চানা খাই পেলাই দিয়ে ন, সেইখিনি আপোনালোকে লক্ষ্য ৰাখিব মানে, নহ'লে প্ৰব্লেম হয়। সিহঁতি মানে যিকোনো বেমাৰৰ বিয়পিব পাৰে ন, গতিকে লেতেৰাকৈ ৰাখিলে। হাঁহৰ ক্ষেত্ৰতে নহয়, মানুহৰ ক্ষেত্ৰতো একেই কথা ন, চফাকৈ ৰাখিব লাগে। গতিকে ইমানখিনি আজি ভিডিঅ'টো। এতিয়া ভিটামিনটো আপোনালোকে ডাঙৰ হোৱাৰ পিছতো দিব পাৰে, সবল হোৱা ভিটামিন যিটো, সেইটো আপোনালোকে ডাঙৰ হোৱাৰ পিছতো দি থাকিব পাৰে। যেনিবা আগতে দুপালিকৈ দিছিলে, এইবাৰ এপালিকৈ দিয়ক ডাঙৰ হোৱাৰ পিছত। তেনেধৰণে আপোনালোকে হাঁহক এনেকৈ দিব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানটোৱেই। এতিয়া চাই ভাল পালে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাব নাপাহৰিব যে কেনেকুৱা লাগিল ভিডিঅ'টো। আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে মোক সুধিব পাৰে। ধন্যবাদ।